নমস্কাৰ। ঘৰৰ বাস্তু বুলি ক'লে আমাৰ বহুত মানুহে কথাবিলাক খুব জেনেৰেলাইজেশ্যন কৰে। ঘৰৰ পশ্চিম কোণত অমুকটো ৰাখিব নালাগে, অমুকটো কৰিব নালাগে, ঘৰৰ পূব কোণত অমুকটো থাকিব লাগে, পূব দিশত অমুকটো থাকিব লাগে ইত্যাদি নানান ধৰণৰ মানুহৰ মাজত কনচেপশ্যনছ থাকে। বিভিন্ন সময়ত কিন্তু এইবিলাক মিছকনচেপশ্যনছেই হয়। প্ৰকৃতাৰ্থত আপোনাৰ ঘৰৰ পশ্চিম কোণ কোনটো, পশ্চিম দিশ কোনটো, পূব দিশ কোনটো, পূব কোণ কোনটো, দক্ষিণ পশ্চিম কোণ কোনটো, এই কথাবিলাক জানিবলৈ বাস্তু ভালদৰে এপ্লাই কৰিব লাগিব। বাস্তুৰ যোগেদি ভালদৰে আমি চাব লাগিব যে আচলতে কোনটো সেই ঘৰটোত দক্ষিণ পশ্চিম কোণ। বিভিন্ন যন্ত্ৰৰ সহায়ত আমি যদি কম্পাছ ব্যৱহাৰ কৰোঁ, আমি যদি মোবাইলত থকা কম্পাছটো যদি আমি ব্যৱহাৰ কৰি চাওঁ, তেতিয়াও আমি দক্ষিণ পশ্চিম কোণ কোনটো, পূব দক্ষিণ কোণ কোনটো, এই গোটেই বস্তুবিলাক আমি উলিয়াই ল'ব পাৰোঁ। কিন্তু ঘৰৰ আমি কোনখিনি ঠাইত থিয় হৈ পেলাই আমি সেই দিশটো উলিয়াইছোঁ, সেই কোণটো উলিয়াইছোঁ, সেই কথাখিনিও কিন্তু খুব গুৰুত্বপূৰ্ণ। অৰ্থাৎ গোটেই ঘৰটোৰ পৰা আমাৰ একচুৱেলি দক্ষিণ পশ্চিম কোণ কোনটো হয় সেইটো জনাটো খুব জৰুৰী। আৰু দক্ষিণ পশ্চিম কোণ যেনিবা আমি ওলালোৱেই, আমি বাৰু ঠিক আছে দক্ষিণ পশ্চিম কোণ কোনটো, পূব দক্ষিণ কোণ কোনটো, উত্তৰ পূব কোণ কোনটো, এই কোণখিনি আমি ওলালোৱেই যেনিবা, কিন্তু উলিওৱাৰ পাছতো আমি ঘপককৈ আমি কথাবিলাক কৈ দিলে নহ'ব যে এইটো অমুক কোণ, গতিকে ইয়াত অমুকটো ৰাখিলে বাস্তুটো ঠিকে থাকিব, অমুকটো ৰাখিব নালাগে। কাৰণ আমি চৌপাশৰ পৰিৱেশ অধ্যয়ন কৰিব লাগিব। চৌপাশৰ পৰিৱেশ আৰু ঘৰৰ ভিতৰৰ পৰিৱেশ আৰু কি ধৰণে আমি ঘৰটোক ৰাখিছোঁ, এইখিনি কথাই বহুত আচলতে প্ৰভাৱ বিস্তাৰ কৰে। গতিকে মই সকলোকে ক'ব বিচাৰোঁ যে বাস্তুক জেনেৰেলাইজেশ্যন কৰি কথা নক'ব। এঘৰ মানুহৰ মানে বাস্তুৰ যিখিনি কোনোবাই ছাজেশ্যনছ দিলে যে এইখিনি কৰিব, তাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ ঘৰত সেইখিনিয়ে কৰিব। আপোনাৰ ঘৰৰ কাৰোবাৰ ঘৰৰ পশ্চিম দিশত অমুকটো থাকিব নালাগে বুলি কোনোবাই ক'লে আৰু আপুনিও সেইমতে আপোনাৰ পশ্চিম দিশত অমুকটো থাকিব নালাগে বুলি আপুনি এটা মনতে কনচেপশ্যন লৈ ল'লে, এই মিছকনচেপশ্যনবিলাক আচলতে এৰিব। কাৰণ এইটো মানে কি হয়, আমাৰ আচলতে টকা পইচাৰ অপচয় হয় আৰু এইটোৱে আচলতে কি কৰে, আমাৰ মাজত একচুৱেলি কিছুমান ভুল বাৰ্তাৰ মিছকনচেপশ্যন আনি দিয়ে। গতিকে সকলোকে ছাজেষ্ট কৰিম যে যদি বাস্তু যদি ভালদৰে আপোনালোকে ঘৰত এপ্লাই কৰিব খোজে, তেতিয়াহ'লে যিয়ে বাস্তু আচলতে জানে, প্ৰকৃতাৰ্থত যিয়ে বাস্তু জানে, যাৰ অধ্যয়ন আছে আৰু যিয়ে আচলতে এপ্লাই কৰিব জানে বস্তুটো, তেনেকুৱা মানুহৰ হতুৱাইহে আচলতে আপোনালোকে বাস্তু চাওক। য'তে ত'তে যি পৰামৰ্শ পাব, য'তে ত'তে যি কিবা কিবি ছাজেশ্যনছ পাব, সেইবিলাক এপ্লাই কৰি নিদিব ঘপককৈ। বাস্তু জনা বুজা মানুহৰ বা একচুৱেলি যোনে বাস্তু ধুনীয়াকৈ এপ্লাই কৰিব পাৰে, তেনেকুৱা মানুহৰ লগত কথা পাতিহে আপোনালোকে ঘৰৰ বাস্তু আপোনালোকে কৰিব। আৰু মই এইটো ছাজেশ্যনছ দিওঁ যে আপোনালোকে যেতিয়া বিল্ডিং ড্ৰয়িংখন কৰিব, তেতিয়া বিল্ডিং ড্ৰয়িঙৰ আপোনালোকে ফ্ল'ৰ প্লেনটো বনাব। যেতিয়া আপোনালোকে কোনটো ছাইডত আপোনালোকৰ ঘৰৰ কোনটো ফালত কি হ'ব, যেতিয়া কিটচেন কোনফালে হ'ব, বাথৰুম কোনফালে হ'ব, ৱাছৰুম কোনফালে হ'ব, আপোনালোকৰ লিভিং ৰুম কোনফালে হ'ব, বেডৰুম কোনফালে হ'ব, ৰিডিং ৰুম কোনফালে হ'ব, মন্দিৰ কোনফালে হ'ব, এইবিলাক বস্তু আচলতে যদি পাৰে আপোনালোকে আচলতে ঘৰটো সজাৰ আগতে, মানে যেতিয়া আপোনালোকে ঘৰৰ বিল্ডিং ড্ৰয়িঙত যেতিয়া ফ্ল'ৰ প্লেনখন বনাব, যিজন ইঞ্জিনিয়াৰে, ধৰক মই এজন ইঞ্জিনিয়াৰ, মই এতিয়া ড্ৰয়িং বনাওঁ, বিল্ডিঙৰ ড্ৰয়িং বনাওঁ মই। গতিকে সেই কৰা সময়তে যেতিয়া বিল্ডিং ড্ৰয়িংটো ইঞ্জিনিয়াৰজনে কৰে, সেইখিনি সময়তে আপোনালোকে বাস্তুৰ কথাখিনি আচলতে ইঞ্জিনিয়াৰজনক আপোনালোকে কৈ দিব। যদি তেখেতে নাজানে, আপোনালোকে এজন বাস্তু এক্সপাৰ্ট বা বাস্তু যিয়ে জানে, তেওঁৰ লগত সেই ইঞ্জিনিয়াৰজনক আচলতে আপোনালোকে বা যিজনে ড্ৰয়িং কৰিব, সেই মানুহজনক আপোনালোকে লগ কৰাই দিব। লগ কৰাই দিলে কি হ'ব, আপোনালোকৰ ইন ফিউচাৰ বাস্তুৰ মতে যদি কিবা কিবি ধৰক সাজি থোৱা ঘৰ এটাত হয়তো কিবা কিবি ইফাল সিফাল কৰিবলগীয়া হ'বও পাৰে বা ছাজেশ্যনছ দিব পাৰে কোনোবাই, আৰম্ভণিতে সেইখিনি কাম কৰি দিলে পিছত আৰু ভঙাৰ মানে ঘৰৰ ভিতৰত মানে ৰদ বদল কৰিবলগীয়া বিশেষ একো নাথাকে। গতিকে এইখিনিকে ক'বলৈ আচলতে মই আপোনালোকৰ মাজলৈ আহিছিলোঁ। আৰু আপোনালোকৰ বিল্ডিং ড্ৰয়িং আৰু বাস্তু সম্পৰ্কীয় যিকোনো কথা জানিবলগীয়া থাকিলে অনুগ্ৰহ কৰি উইদাউট হেজিটেশ্যন আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। মোৰ ফোন নম্বৰ আৰু ইমেইল ID মই ইয়াতে দি থৈছোঁ, কমেণ্ট বক্সত পাই যাব আৰু ডেছক্ৰিপশ্যনতো দিয়া আছে ভিডিঅ'ৰ। আৰু পাৰিলে আপোনালোকে ৰাতি 10 বজাৰ পাছত হোৱাটছএপ যোগে মই কথা পাতিব, কাৰণ 10 বজাৰ পাছত একচুৱেলি খোৱা হয়, কাৰণ দিনটো বিভিন্ন কামত আমি ব্যস্ত থাকোঁ। 10 বজাৰ আগত ফোন কল কৰিলে মই পৰালৈকে ৰিচিভ কৰিম, আৰু 10 বজাৰ পাছত যদি হয় আপোনালোকে হোৱাটছএপ বা SMS কৰি থ'ব, মই আপোনালোকক যদি প্ৰয়োজন হয় মই নিজে কল বেক কৰিম আপোনালোকক। ধন্যবাদ।